আজি ককাৰ শ্ৰাদ্ধ সেই হেতুকে গোটেইখন আজি ৰাতিপুৱাৰ পৰা ব্যস্ত হৈ আছে। এয়া বৌবৰ লগত ভাইটিয়ে এতিয়া অলপ কিবা কিবি ধেমালি কৰি আছে। বৌ একদম খঙত এনেকৈ হেৰি কৰি আছে। এয়া মায়ে তামোল কাটি আছে এতিয়া। এয়া বাইদেউ বহি আছে আমাৰ। বৌ বিহু মাৰিব নাই? ভকতসকল আহিলে এয়া ভকতসকল আহি পিনি তেওঁলোকৰ কাম কৰি আছে। কল কুঁহিয়াৰ কাটি মেলি এতিয়া শৰাই আগবঢ়াইছে। বিনুপম্পী ব্লগ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আহিছোঁ আজি এটা নতুন ভিডিঅ' লৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি সেই প্ৰমত্ত সিংহৰ নামৰ দ্বাৰা যি কিবাখিনি যদি দুখ আছিলে গ্ৰহ কালত ভাই মোৰ উপসৰ্গ সকলোখিনি নিৰাময় কৰি এই নামত শৰণীয়া হ'বৰ কাৰণে শক্তি দি ভক্তি প্ৰাপ্ত কৰিব লাগে প্ৰাৰ্থনা। হৰি এতিয়া তেলপানী দিলে। এয়া তেলপানী অকণমান লৈ সকলোৱে লয় আৰু এতিয়া ময়ো অকণমান লৈছোঁ গা চা ধুই পানি এতিয়া বাহিৰত যাওঁ। বতৰটো আজি ৰাতিপুৱাৰ পৰা কিনকৈ বৰষুণ দি আছে। ভাবিছে আজি নেৰুৱে নেকি সকামৰ কাৰণে। ৰাতিপুৱাৰ পৰা বৰষুণৰ কিনকৈ বৰষুণেই দি আছে। দেউতাই এতিয়া পায়স লৰাইছে। এইটো পাতটো কি পাত বুলি কয়? এইটো পাতটো দি পানি তেজপাতটো দি পানি দেউতাই লৰাই দিছে। এয়া আমাৰ দেউৰী বিলনীয়া বহি আছে, তাতে পায়স বনাই আছে। পায়স হ'ব হৈছে আৰু এতিয়া অলপ পাছতে ভকতসকলক দি মেলি খাবৰ হ'ব আৰু। দেউতাই লৰাই দিছে তেজপাতটো দি। এয়া দেউৰীজন তেওঁ বহি আছে। এতিয়া বোলে দুইজনকে এটা ফটো মাৰি দিব লাগে। সেইকাৰণে এতিয়া মোবাইলৰ কেমেৰাতে ফটো এটা মাৰি দিলোঁ। ইয়াতে আমাৰ মামাহঁতৰ মামীহঁত বহি আছে, সকলো বা বহি আছে, সকলো বহি আছে, আমিও বহি আছোঁ ইয়াতে। এয়া আমাৰ এতিয়া হৈ গৈছে মাহ প্ৰসাদ দিবলৈ। মায়ে মাহ প্ৰসাদ বিলাই আছে। এতিয়া অলপ পাছত এতিয়া পায়স দিব। এয়া পায়সো আহি হৈ গৈছে। পায়সটো এতিয়া ধুনীয়াকৈ পায়সটো খাই লওঁ আমি। পায়সটো খোৱাৰ পাছত এতিয়া সকাম আৰু শেষ হ'ব। তাৰপাছত আমি ভাত চাত বনাই খাম আৰু। এতিয়া এয়া পায়স খাই আছে সকলোৱে।